য'ত আৰম্ভ হৈছিল আমাৰ শিক্ষা জীৱন, যিখন বিদ্যালয়লৈ গৈ আমি আওৰাবলৈ শিকিছিলো তুহি পাত কুমলীয়া গছৰ আগত, তুহি পাত কুমলীয়া আমাৰ হাতত। সেই যে বিদ্যালয়লৈ গৈয়ে আমি গাবলৈ শিকিছিলো সৰু ঠিকে টকল গছত লগাই খদৌ মদৌ জৌ জৌকৈ শৰীৰৰ সৰু জৌ জপো। সেই যে আমি শিকিছিলো 1 2 3 4 মুখস্থ কৰিছিলো 1 1 2 1 2 3 1 1 গ'ল থাকিল শূন্য 2 1 গ'ল থাকিল। সেই যে কলা প্লেটখনত বগা মাটি পেঞ্চিলেৰে ছবি আঁকিছিল দুখন যে জোঙা জোঙা পাহাৰৰ মাজেদি উদয় হোৱা সূৰ্যটো আৰু বৈ অহা চিধা নদীখন, যিখন বিদ্যালয়ত আমি জীৱনৰ প্ৰথমটো আবৃত্তি কৰিবলৈ শিকিছিলো। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংস নীতিৰে জগত জিনি সত্য কথাহে কম। যিখন বিদ্যালয়ত জীৱনৰ প্ৰথম নাটকখন শিকিছিলো, সেই যে শিলৰ চোলা, ৰজাই যে শিলৰ চোলাটো বিচাৰিছিল, ছোৱালীজনীয়ে যে শিলৰ চোলাটো চিলাবলৈ পানীৰ বেজী এটা বিচাৰিছিল। সেই যে বিদ্যালয়খন যলৈ গৈ আমি ABCD নপঢ়োতেই মুখস্থ মাতিছিলো জন্মি জন্মি য়েছ পাপা ইটিং চুগাৰ নো পাপা। কিয় আজি সেই চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰ বহুতো অঞ্চলত যে বন্ধ হৈ যাবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ অভাৱত। আমাৰ সেই বিদ্যা মন্দিৰবোৰ, সেই প্ৰাথমিক বিদ্যালয়বোৰ বন্ধ হৈ যোৱা দেখিলে, এমালগেমেট হৈ যোৱা দেখিলে বুকুখনত কিবা সুখ এটাই খুন্দা নামাৰে। চিঞৰি চিঞৰি ক'বলৈ মন যায়, আমি পঢ়া সেই বিদ্যালয়বোৰ বন্ধ হ'বলৈ নিদিবচোন, বন্ধ হ'বলৈ, চলি থাকিবলৈ দিয়ক স্কুলবোৰ।
বিচাৰি আগতে গুচি আছে। পিছে তই কিবা কামত আহিলি নাই নে কিবা খবৰ ল'বলৈ? মানে ছাৰ আমাৰ এই বিৰাজাৰ ঘূৰি যে মানে ছাৰ এই মই আপোনাৰ এই খবৰ এটা উলিয়াবলৈ আহিলোঁ ছাৰ। ছাৰ আপুনি ভালে আছে নহয়? আছো আছো আছো। তই যে খবৰ এটা লৈ যাওঁ বুলি আহিলি শুনি বৰ ভাল আচলতে তুমি জানো এই চৰকাৰী স্কুলত এডমিশ্যন দিয়াৰ পাছত এই গাৰ্জেনসকলৰ নিজৰ দায়িত্ব শেষ বুলিয়ে ভাল। মাজে মাজে আহি খবৰ এটা কৰিবলৈ সময় কিন্তু কোনোবা সেই ব্যক্তিগত মাধ্যমত এডমিশ্যন দিয়াৰ পাছত সময়মতে অনা নিয়া কৰা, সময়মতে টিফিন বনাই দিয়া, প্ৰতিখন গাৰ্জেন কিছুমান নিজৰ কাম কৰিবলৈ ছাৰে কিন্তু একদম সঁচা কথাই কৈছে ছাৰ। গাৰ্জেন আমি আমাৰ দায়িত্ব ঠিকেই কৰোঁ। হয় ছাৰ, আমি কিন্তু সকলো কাম আমি নিজেই কৰিছিলোঁ নহয়। ঘৰত কোনেও এই পঢ়া শুনা চাই দিয়াও নাছিল। যি পঢ়িছিলোঁ বা শিকিছিলোঁ কেৱল এই স্কুলতে আছে। মোৰ ল'ৰা ছোৱালী হাল কিন্তু বৰ ভাল দেই। হয়নে ছাৰ? হয়, এই পঢ়াই শুনাই গানে নাচে সকলোতে আগবঢ়। তই সেই গোটেই বদমাচিৰ বাহিৰে বাঢ়ি দে চাওঁ বদমাচিৰ বাহিৰে কিন্তু তই তথাপিও ছাৰ আপোনাৰ ওচৰত মনৰ পৰা বিচাৰে আজি দুবেলা দুমুঠি খাই আছোঁ আৰু বুজিছে ছাৰ। মানে বৰ বেছি এটা গ্ৰহণ কৰিব নোৱাৰিলি যদিও তোৰ যিখিনি বিদ্যা আছিলে সেইখিনিহে পায়। শিক্ষা আমাক লাগিব, আমাৰ গৌৰৱ বিদ্যাই আমাৰ হাতৰ এই মধ্যস্থানত বিদ্যাৰ প্ৰগতি। শিক্ষা আমাক লাগিব কিন্তু এই পুৱাবাহী বিদ্যাই আঙুলিবোৰত থকা লক্ষ্মী দিয়ে লগ পাবলৈ গ'লে মধ্যস্থানৰ বিদ্যা দেখাই ক্ৰিয়া কৰিব। কিবা কথা আছে নে আৰু কিবা ক'বলগীয়া আছে যদি কওঁ মোৰ আকৌ ক্লাছলৈ যাব লাগে কিয় মানে ছাৰ আপোনাক কথাটো কেনেকৈ কওঁ ছাৰৰ কথাটো কয়ে অকণ বুজাই দিছোঁ ছাৰ। নিজৰ সন্তানক ডাঙৰ মানুহ কৰিবলৈ বিচৰাটো কথা নহয়। আমি সকলো এনেও আজিকালি পঢ়াই মানুহ কৰিব নোৱাৰি বুলি মানুহজনী যুক্তি হ'ল ছাৰ এই আমাৰ শিক্ষা বিভাগত চাকৰি কৰা আৰু চৰকাৰী স্কুলত শিক্ষকতা কৰা সকলেই দেখোন নিজৰ সন্তানক নিজে পঢ়োৱা স্কুলখনতেই চোন নপঢ়াই ছাৰ। নিজে হাজাৰ হাজাৰ দৰমহা পোৱা সেই স্কুলখনতেই নপঢ়াই ছাৰ। বেলেগেতো অলপ বেলেগকৈ ভাবিবই দিয়কচোন ছাৰ। সকলো শিক্ষকেই আপোনাৰ দৰে আৰু
সন্তানক চৰকাৰী স্কুলত পঢ়োৱাটো বাধ্যতামূলক কৰিব লাগে। তেতিয়া আমাৰ দৰে কোনো অভিভাৱকে এই চৰকাৰী স্কুলৰ পৰা ল'ৰা ছোৱালী উলিয়াই কোনো ব্যক্তিগত বিদ্যালয়ত এডমিশ্যন দিয়াৰ কথা নাভাবে ছাৰ। আমাৰ উপায় নাই ছাৰ। অফিচৰ পৰা অৰ্ডাৰ সোমাইছে আমি যিমান পাৰোঁ সিমান সোনকালে ৰিপৰ্ট কৰিব লাগে। নামেই যাৰ মণ্ডল সমকেন্দ্ৰ সমন্বয় ৰক্ষা কৰি চলিবই লাগিব আমি। পিছে ছাৰ আপোনালোকৰ মিড ডে মিলৰ ঠিকে কৰি লৈছে নহয়? আমাৰ এই
কয় ছাৰ আমাৰ স্কুলত যেতিয়া আহে একেবাৰে টিপ টপ খানাই পাব ছাৰ ঠিক আছে মই আগলৈকে চাই লওঁ শুনা আপোনালোক কোনো যাব নালাগে মই অকলে চাই লওঁ মানুহ দিবে ইউ ছাৰ বৰ তেনেকৈ কয় মই মিছা কথা কৈছো নিশ্চয় বাইদেউ সঁচা কথা ক'বলৈ জানো মই নকৰোঁ বাইদেউ মই নকৰোঁ মই আৰে আপোনাক খবৰ নিদিয়া কিন্তু খবৰ লাগিব অ' ছাৰ কোনোবাই কিবা কমপ্লেইন দিছে নেকি বাৰু কমপ্লেইন দিবলৈ কিবা থাকিবতো লাগিব ছাৰ আজি ভালে হৈছে আমাৰ এতিয়া কমপ্লেইন দিয়া ছাৰক কৰিব আপোনাৰ মই একদম কৰিম ছাৰ ছাৰৰ এই ল'ৰা ছোৱালীটা প্ৰাইভেট হয় নেকি ছাৰ আৰে বাইদেউ মই শুনিবা ল'ৰা ছোৱালীবিলাকে পাৰিলে পাৰিলে অ' ছাৰ একেবাৰে গাধা পিঠা সুবিধা যেনেকৈ ধৰিবনে ছাৰ একো উত্তৰ দিব নোৱাৰিলে পাছত আপোনাক কিন্তু ভাল পকিব বিচাৰে নেকি মই তাকেই বিচাৰোঁ মানে ছাৰ আটাইতকৈ কথাকেইটা বুজক যাতে একো উত্তৰ দিব নোৱাৰে পাছত আপোনাক যে বকিবই ছাৰ মোক বকিলেহে মই বুজিব পাৰিম তেখেতেও বুজিব লাগিব যে আমি কেনেকুৱা পিন্ধি ছাত্ৰ ছাত্ৰী এখনক সহায় আছোঁ হয় ছাৰ বাইদেউ দেখিছে মোৰ সহজ বুলি অ' ছাৰ দিয় ছাৰে কেতিয়াও জানি নোহোৱাকৈ মোৰ কথাখিনি কিয় নকৰিলে একো ক'ব নোৱাৰিলে আৰু এতিয়া ক্লাছ 5ত সোমাই এতিয়া যে বুজিলে কি যে হ'ব তোৰ ইমান পঢ়াবলৈ কিয় হ'ল পাকঘৰত চব ঠিকে থাকে ভালে হ'ল সকলো ঠিক আছে বুলি ক'লে কিন্তু যিমান কোৱালো এই মোৰ কথাখিনি পোহাবলৈ জানো কেলে মনত ৰাখিব নোৱাৰে ঐ মালতী ঐ আমাৰ কিবা একো সোধা নাই নেকি অ' সিহঁতকেইটা সোধা হ'লেতো একেবাৰে খৰ খৰাই উত্তৰ দিব পাৰিলেহেঁতেন সেইটো। আৰু বাকী কেইটামান আছে সিহঁত সোধাব পাৰে কিন্তু সিহঁতে দুবাৰ ক'লে ছাৰে এনে মোৰ কথাখিনি ফাঁচি ল'লে তোৰ ইমান চিন্তা আছে কিয় ছাৰক ভালকে চাহ একাপ খুৱাই দিবি যে এতিয়া আপোনাকে শুনাব গ'লে হ'ল আৰু আৰু কিছু চাহি যাচোন সৰকাৰীয়ে শিক্ষক নিযুক্তি দিব নোৱাৰে এতিয়া আকৌ সেই চাকৰি কৰিবলৈ আহে ছাৰ ফেচবুক লেজাৰটো আৰু আনইউটিলাইজড ডাটাবোৰ বহি থাকিলে চিন্তাৰ কাৰণ নাই বাৰু ইমান সৰু আপলোড কৰিলোঁ কেতিয়াবা সময়বোৰ মিলাব নোৱাৰা হৈ যাব মানে ইফাল কৰোঁতে ইফাল থাকি তথাপিও আপুনি যথেষ্টখিনি নিয়াৰি কৰিব অ' বাইদেউ ঐ আমাৰ ছাৰে সকলোখিনি কাম নিয়াৰিকৈ কৰে বুলি এই অঞ্চলটোতে এটা নাম আছে বুজিছা নাই আমাৰ ছাৰৰ দৰে যদি আমি মাতি এই শিক্ষকসকলেও যদি কামবোৰ নিয়াৰিকৈ কৰিলে হয় আমাৰ কিন্তু এই স্কুলবোৰ বহুত ভাল হ'ল হয় বুজিছে বাইদেউ আৰু এটা কথা কি জানেনে বাইদেউ আমাৰ এই কেইখনমান হাইস্কুলৰ শিক্ষকৰ ওচৰত যদি ল'ৰা ছোৱালীবোৰে টিউচন নলয় নহয় তেখেতসকল বোলে সেই প্ৰেক্টিকেলৰ মাৰ্কশ্বিট এটা বুজিছে বাইদেউ বাকী শিক্ষকতা বৃত্তিটো আজিকালি কিছুমান শিক্ষকৰ বাবে কেৱল এটা বৃত্তি আৰু কেইজনমান
এজন অফিচাৰে কথা কৈ থকাৰ মাজত আপুনি যে মাত দিব নালাগে সেই কথা আপুনি নাজানে আপুনি নাজানে নেকি এজন সন্মানীয় হেডছাৰক কেনেকৈ কথা ক'ব লাগে নহয় নহয় ছাৰ আপোনাৰ বিষয়ে ভালকৈ একো নজনাকৈ আপোনাক কিমান টান কথা শুনালে মই সহ্য কৰিব নোৱাৰো ছাৰ তেখেতে আমাৰ এই বিৰাট আৰু জুৰি খোজকচোন এফালৰ পৰা সকলো উত্তৰ ফল ফলাই দি যাব পাৰিব ছাৰ যোৱা বছৰে আমাৰ এই পুনৰ খবৰ স্কুলৰ ৰিজাল্ট কি ভাল হৈছিলে হ'ব পাৰে তেওঁ জীৱনে বহুত ডাঙৰ অফিচাৰ এইবুলি আপোনাৰ বয়স আৰু ইমান সততাৰে কাম কৰা এজন তেনেকৈ ক'ব লাগে নেকি ছাৰ আপুনি আমাৰ হেডছাৰ আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈ আছে আপুনি ইয়াৰ লোকেল দাদা দেখিলে মই কোনো লোকেল দাদা নহয় ছাৰ যিজন হেডছাৰৰ শিক্ষাৰে আজি এই পৃথিৱীখন চাবলৈ শিকিছোঁ সেইজন হেডছাৰক কোনোবাই বিনা কাৰণত টান কথা শুনালে মই কেতিয়াও সহ্য কৰিব নোৱাৰো তোমাৰ হেডছাৰৰ শিক্ষা মই ইমান দেখিলো দিয়া তৃতীয় শ্ৰেণীৰ ল'ৰাই পুৰতে পোৱা নাছিলে ক্লাছ 5ৰ ল'ৰা ছোৱালীয়ে তাৰে ইংৰাজী লেখন কি কাটিছে শুনা তোমাৰ হেডছাৰ ইয়াত কোনো সমাজ সেৱা কৰি থকা নাই 70,000 টকা দৰমহা খাই আছে 100% ষ্টুডেণ্টক 100% পাৰফেক্ট কৰি তুলিব পাৰিব লাগিব আৰু আপুনি কি কৈ থাকে কোনখন স্কুলত কি ক্লাছ হৈছে আপুনি চকৰি কৰিব লাগে নাই আৰু লোক আমাৰ হেডছাৰ শ্ৰী বিদ্যাধৰ কাজনী কালিলৈ স্কুলৰ অল ডকুমেণ্ট লৈ মোৰ অফিচলৈ আপোনাৰ কোৱা শেষ হ'ল যদি মই দুটামান কথা ক'ব পাৰোঁ নে ছাৰ আপোনাৰ যি ক'ব লগা আছে কাইলৈ অফিচত আহিব কিন্তু দুটামান কথা মই এতিয়াই ক'বলৈ আছে আপোনাৰ কোনো কথাই শুনিব নোখোজো এতিয়া শুনিব লাগিব ছাৰ আপুনি কোৱা ইমান খিনি কথা ক'লে যেতিয়া মোৰ দুটামান কথা আপুনি শুনি যাওক মই সাধাৰণতে টানকৈ কথা ক'ব নহয় কিন্তু আপুনি জানে আমাৰ স্কুলখনত পঢ়াবলৈ শিক্ষক আছে মাত্ৰ 2জন এই 6টা শ্ৰেণীৰ বাবে তাৰে এজন শিক্ষক প্ৰায়ে আপোনালোকে নিৰ্ধাৰণ কৰি যে কামতে ব্যস্ত কৰিব পাৰে ৰাতিপুৱা ফটোৰ পৰা বিদ্যালয়ৰ আহাৰলৈকে আৰু অফিচিয়েল এৰোপ আমাৰ দাদা এই যে আপলোড কৰিব লাগে কৰি আছো গুণোৎসৱত এক ক্লাছ গ্ৰেড হ'ব কৰি আজিকালি ভিতৰুৱা অঞ্চলটোৰ পৰা যোৱা 2 বছৰে ছাত্ৰ ছাত্ৰীখিনিক সজাবলৈ পাৰিছো চৰকাৰে দিয়া পুঁজিতকৈ বেছি টকা খৰচ কৰি ছাত্ৰ ছাত্ৰীসকলক হাত পুঠি বেগ ভৰাই খুৱাওক যাতে স্কুল ক্ষতি নকৰে আপুনি যে 100% পাৰফেক্ট ৰিজাল্ট বিচাৰিছে তাৰ বাবে অন্তত 6টা ক্লাছত 6জন শিক্ষক নিযুক্তি দিয়ক মই কি চৰকাৰ নে মই শিক্ষামন্ত্ৰী আপোনালোকে যে শিক্ষক নিযুক্তি বিচাৰিলে মই শিক্ষক নিযুক্তি দিব পাৰিম 100% পাৰফেক্ট ৰিজাল্ট বিচাৰিছে 100% পাৰফেক্ট শিক্ষক নিযুক্তি দিব পাৰিব লাগিব ছাৰ এজন ডিষ্ট্ৰিক্ট অফিচাৰৰ মুখ্যমন্ত্ৰী কথা আপুনি কি বুলি ভাবিছে আপুনি জানেনে আপোনাৰ ওপৰত মই কি একশ্যন ল'ব পাৰোঁ ছাৰ আপোনালোক দুজনকে ছাৰ মইতো একো অশান্ত হোৱা নাই আৰু একো ল'বলগীয়া কথাও কৰা নাই মোক আপুনি ক্ষমা কৰিব মই আচলতে এজন ওপৰলা বিষয়া এনেদৰে ক'ব নালাগিছিল কিন্তু আপুনি যে মোক একশ্যন লোৱাৰ কথা ক'লে মই একশ্যন ল'বলগীয়া একো কাম কৰা নাই আজিৰ দিনটোত মোৰ অৱসৰ ল'বলৈ 2টা বছৰ আজিৰ দিনটোত মই অৱসৰ ল'বলৈ শিক্ষকতা কৰিছো এই ল'ৰা ছোৱালীকেইটাৰ কাৰণেহে মই অৱসৰ ল'বলৈ বিচাৰিছো ঠিক আছে আপুনি ভবাৰ দৰে মই কেৱল দৰমহাৰ কাৰণে চাকৰি কৰা নাই শিক্ষকতা কৰিছো সেৱা বুলি ভাবিছো আৰু ঠিক আছে কাইলৈ অফিচত বিশেষ কাম নাথাকিলে ক্লাছ কৰি
যি একশ্যন লয় ল'ব। অ'কে। স্যার আপনার প্রতি কিভাবে একশন লয় ল'ব দিয়ক। মই নকৰোঁ। Yes, sir. I do. Yes, sir. আগতে অতি গৌৰৱৰ কথা আছিল। আজিকালি হেডছাৰ এটা ডাঙৰ পূজা পৰিছে। দায়িত্ব বুজাই পূজা কৰিছে। ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ সময়। আপোনালোকৰ যোগেদি মোৰ এই চৰকাৰখনক চিঞৰি চিঞৰি ক'ব মন যায়। আমার প্রাথমিক বিদ্যালয়ের শিক্ষকসকলে কেবল মাত্র ছাত্র ছাত্রীসকলক পঢ়াবলৈ দিয়ে। ইলেকশ্যনৰ চেঞ্চাছকে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যতে ব্যস্ত ৰাখি এই যে ছাত্ৰ ছাত্ৰীসকল লেপটপ চাইকেল আদি দি কোটি কোটি টকা খৰচ কৰে তাৰ উপযুক্ত শিক্ষক হিতাধিকারী নামত হাজার কোটি ভরাট কোটার হলনি শিক্ষা ব্যবস্থাকে উন্নত করো। তেতিয়া দেশত দৰিদ্ৰতা নাথাকে। যি দেশত দৰিদ্ৰতা নাথাকে সেই দেশত হিতাধিকাৰী সৃষ্টিৰ প্ৰয়োজন নাই। আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ আপোনালোকে কেৱল মাত্ৰ চাকৰি বুলি নাভাবে সমাজ সেৱা বুলি ভাব। প্ৰতিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজকে মানৱ সম্পদ কৰা এজন মহান ব্যক্তি বুলি ভাব। এজন মহান ব্যক্তি। ছাৰ মই আপোনাক কথা দিওঁ ছাৰ। আপোনাৰ দৰে এগৰাকী দায়িত্বশীল প্ৰধান শিক্ষকৰ স্কুলৰ পৰা মোৰ ল'ৰা ছোৱালীখন উলিয়াই দিলোঁ ছাৰ। আপোনাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলে সিহঁত অন্ততঃ ডাঙৰ মানুহ নহ'লেও ছাৰ ভাল মানুহ হ'ব পাৰিব ছাৰ। ভাল মানুহ হ'ব পাৰিব। পৰৱৰ্তী আমি দৰিদ্ৰ